নমস্কাৰ, মই উৎপল নাথ। আজি আপোনাক লৈ যাম 1858 চনতে প্ৰতিষ্ঠা হোৱা চৰাইবাহীৰ এক বিশেষ মন্দিৰলৈ, যিটো মন্দিৰত প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে ৰাস পূৰ্ণিমাত লাখ লাখ দৰ্শনাৰ্থীৰ আগমন ঘটে। বন্ধুসকল, মই এতিয়া উপস্থিত আছোঁ চৰাইবাহীৰ নাথ মন্দিৰত আৰু ইয়াতে কমিটি ভাওনা অনুষ্ঠিত কৰা হয়। চৰাইবাহীৰ প্ৰাণকেন্দ্ৰ চন্দ্ৰপুৰত অৱস্থিত এই মন্দিৰভাগ হ'ল চৰাইবাহী নাথ মন্দিৰ। আৰু এই চৰাইবাহী নাথ মন্দিৰে চৰাইবাহী অঞ্চলত সদায় প্ৰচাৰ কৰি আহিছে শংকৰী কলাকৃষ্টি আৰু এক আধ্যাত্মিক ভাৱাদৰ্শৰ। বন্ধুসকল, এই মন্দিৰতে ৰাণী ভিক্টৰিয়াৰ দিনৰ পৰাই প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে কমিটি ভাওনা পাতি আহিছে, য'ত একেলগে এখন দুখন নহয় বহুকেইখন ভাওনা অনুষ্ঠিত কৰা হয়। আৰু এই কমিটি ভাওনাই হ'ল চৰাইবাহীবাসীৰ একতাৰ এক অলিখিত দলিল। বন্ধুসকল, মোৰ লগত আছে এতিয়া আমাৰ মন্দিৰৰ এজন সক্ৰিয় যুৱক, আৰু তেখেতে এই মন্দিৰটোৰ বিষয়ে ক'ব। কাৰণ মন্দিৰটো আজিৰ পৰা প্ৰায় 4-5 মাহমান আগতে এই মন্দিৰটো অকণমান গ্ৰাউণ্ডৰ পৰা তলত আছিল, মানে ভেটিটো 5 ফুট তলত আছিল। পোনপ্ৰথমে এই নাথ মন্দিৰটো মানে আমাৰ মৰিগাঁও জিলাখনৰ অসমৰ এটা ঐতিহ্যমণ্ডিত এই সাংস্কৃতিক নাথ মন্দিৰ। এই মন্দিৰটো প্ৰথমে বহুত তলত আছিলে, ৰাইজৰ বহুত অসুবিধা হৈছিলে তলত থকাৰ কাৰণে, মানে হেৰিৰ পৰা আমাৰ ৰাস্তা লেভেলৰ পৰা যথেষ্ট তলত আছিলে। আৰু আমি ৰাইজে চিন্তা চৰ্চা কৰিলোঁ যে মন্দিৰটো কেনেকৈ উঠাব পৰা যায়, আৰু মন্দিৰটো ভঙাৰ লগে লগে যথেষ্ট খৰচৰ কথা আহিব। এতিয়া কম খৰচত কেনেকৈ মন্দিৰটো উঠাই পেলাই ভালকৈ তৈয়াৰ কৰিব পৰা যায় তাৰ আলাপ আলোচনা কৰিলোঁ। আৰু আমি সুদূৰ হাৰিয়ানাৰ এক মিস্ত্ৰীৰ লগত, এক বনোৱাৰ লগত আমাৰ যোগাযোগ হ'ল, আৰু তেওঁলোকে হাৰিয়ানাৰ পৰা আহি তেওঁলোকে খুব সুন্দৰভাৱে জেক লগাই, যিহেতু এটা খুব অত্যাধুনিক এটা তেওঁলোকৰ সা সৰঞ্জাম তেওঁলোকে লৈ আহিছে, যিটো জেক লগাই পেলাই তেওঁলোকে গোটেই মন্দিৰটো আমাৰ 5 ফুট তেওঁলোকে ওখ কৰিলে, আৰু যাৰ ফলত মন্দিৰটো এটা সুন্দৰ ৰূপ এতিয়া আমি দিবলৈ সক্ষম হৈছোঁ। আপোনালোকে দেখিবই আপোনালোকে যে মন্দিৰটো আগতে যিমান তলত আছিল এতিয়া সম্পূৰ্ণ ওপৰলৈকে আহিল, আৰু তলৰ গ্ৰাউণ্ড লেভেলটোৰ পৰা যথেষ্ট 5 ফুট ওপৰলৈকে আহিল, এটা সুন্দৰ পৰিৱেশ। আৰু আমাৰ এই সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ, যিটো আমাৰ 165 বছৰ প্ৰতি 3 বছৰ মূৰে ইয়াত এখন অংকীয়া ভাওনা হয়, ৰাণী ভিক্টৰিয়াৰ দিনৰ পৰাই হৈ আহিছে। এতিয়া এই বৰ্ষ 165 বছৰ অতিক্ৰম কৰিব, গতিকে এটা ইতিহাস বিজড়িত এই এটা চৰাইবাহী অঞ্চল, আৰু চৰাইবাহী অঞ্চলৰ কমিটি ভাওনাখনৰ এটা ইতিহাস আছে। সমগ্ৰ মৰিগাঁও জিলাৰ লগতে অসমতো এই আমাৰ যি কমিটি ভাওনাৰ 12চহৰীয়া ভাওনাৰ দৰে এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হওক আমি আশা ৰাখিছোঁ। আৰু গতিকে ইয়াত এই অনুষ্ঠানটোলৈ আমি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু প্ৰায় 40-50 লাখ টকা ব্যয়েৰে আমি যি 165 বছৰীয়া আমাৰ এই ত্ৰিবাৰ্ষিক কমিটি ভাওনা ত্ৰিবাৰ্ষিক কমিটি ভাওনা আয়োজন কৰিবলৈ গৈ আছোঁ, তাত সমগ্ৰ চৰাইবাহী মৰিগাঁও অসমবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ দাদা। বন্ধুসকল, এই মন্দিৰভাগৰ লগতে আছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতি মঞ্চ, আৰু এই স্মৃতি মঞ্চই মন্দিৰভাগৰ সৌন্দৰ্যৰ ক্ষেত্ৰত আৰু অধিক অৰিহণা যোগাইছে। বন্ধুসকল, মই এতিয়া আছোঁ আমাৰ চৰাইবাহীৰ যি গৌৰৱ নাথ মন্দিৰ, এই নাথ মন্দিৰৰ সম্পাদকৰ লগত। এইবাৰ তেওঁলোকে কমিটি ভাওনা ভাগ সুন্দৰকৈ উদযাপন কৰিবলৈ বা পৰ্যটকক আকৰ্ষণ কৰিবলৈ তেওঁলোকে কি ব্যৱস্থা লৈছে? এইবাৰ 9 দিনীয়া বা 10 দিনীয়া হ'ব কমিটি ভাওনা। বিভিন্ন কাৰ্যসূচী থাকিব, গ্ৰন্থমেলাৰ পৰা বাণিজ্য মেলাৰ পৰা আদি কৰি আমাৰ সত্ৰীয়া সংস্কৃতি, আমাৰ মূল কমিটি ভাওনা, তাৰ লগে লগে ৰাস বা অন্যান্য সামাজিক নাট, সাংস্কৃতিক প্ৰতিদিনীয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠান থাকিব। আৰু আমাৰ পৰ্যটকসকল যিহেতু আহি ইয়াতে লাখ পৰ্যটক হয়, 1 লাখ মান নহয় কমেও, তেওঁলোকক আমি এইবাৰ থকা খোৱাৰ ব্যৱস্থাটো আমি আমাৰ ফালৰ পৰা কৰাই দিম বুলি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। দাদা, আপোনাৰ পৰা আৰু এটা কথা জানিম যে এই মন্দিৰটিক কেন্দ্ৰ কৰি এইবাৰ কিমানখন ভাওনা হ'ব? আমাৰ এই মন্দিৰত আমাৰ নাথ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত আমাৰ 15খন হ'ব, আৰু আমাৰ নিকটৱৰ্তী মন্দিৰকেইটাতো আমাৰ কেইবাখনো হ'ব। তাৰ টোটেল 27খন হয়গৈ টোটেল। নাই, আহক সকলো ৰাইজ আহক। আমাৰ 12চহৰীয়া ভাওনাতকৈ অলপ বেলেগ পাব। ঐতিহাসিক কমিটি ভাওনা মহাৰাণী ভিক্টৰিয়াৰ দিনৰ পৰা আজিলৈকে 165 বছৰ হৈছে, যি ঐতিহাসিক হয়। এনেকুৱা অনুষ্ঠান অসমত বিৰল, আৰু এনেকুৱা অনুষ্ঠান পাবলৈও নাই। সেই সকলো আহক, চাওক, নতুনত্ব কিবা এটা পাব। আমাৰ গুৰুজনাৰ কৰ্মৰাজি, সৃষ্টি কৰ্মৰাজি ইয়াত দেখা পাব। জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি। বন্ধুসকল, এয়াই আছিল চৰাইবাহীৰ ঐতিহাসিক নাথ মন্দিৰ, বা এয়াই হ'ল চৰাইবাহীৰ ঐতিহাসিক কমিটি ভাওনা মহোৎসৱৰ প্ৰস্তুতি। বন্ধুসকল, চৰাইবাহীৰ বাসিন্দা হিচাপে আগন্তুক ৰাস পূৰ্ণিমাত হ'ব লগা কমিটি ভাওনালৈ আপোনাক মই আমন্ত্ৰণ জনাইছোঁ।
আৰু আপুনি এই কমিটি ভাওনা উৎসৱটি উপভোগ কৰি আপুনি লৈ যাব পাৰিব জীৱনত নোপোৱা এক অভিজ্ঞতা। ৰাম জয় সনা